Good morning friends, welcome to my channel আৰু আজি মই গৈ আছো গোৱালপাৰা লগতে আপোনালোকক কিছু দেখাবলৈ ট্ৰাই কৰিম আহক তেনেহলে আমি আজি ভিডিঅটো আৰম্ভ কৰি দিও আৰু মই দুধনৈ এৰিলো দুধনৈ এৰি পিছৰ ঠাইডোখৰ চাওকচোন আমাৰ ইয়া 17 নম্বৰ ঘাইপথটো কিমান ধুনীয়া দেখি দুয়ো কাষে গছে গছ আৰু আজি বতৰটো বহুত ফৰকাল আৰু ইয়া ৰাস্তাৰ কাষৰ গছবোৰ ধুনীয়াকৈ বগা বগা ৰং লগাই থৈ দিছে যাতে সহজতে ধৰিব পাৰি তাতে গছ বা কিবা আছে বুলি আৰু এতিয়া গৈ থাকো আহক আৰু ৰাস্তাই ৰাস্তাই কি পাও মই হিবৰ অকনমান দেখুৱাই যাম আৰু এইখনে আমাৰ কৃষ্ণাই ব্ৰিজখন আৰু আমি ইয়াতে কেতিয়াবা 1.5 ঘণ্টা 2 ঘণ্টালৈও ৰৈ দিব লাগে কাৰণ বহুত ট্ৰাফিক পৰে ইয়াতে কিন্তু এতিয়া নাই বাৰু যেহেতু কোভিডৰ টাইম এইটোৰ কাৰণে গাড়ী চলাচলটো কমান আৰু কৃষ্ণাই ব্ৰিজখন এৰিয়া কৃষ্ণাই টাউনখন কোভিডৰ কাৰণে একদম মানুহখিনি বাহিৰত নোলোৱাই হৈ গৈছে কৃষ্ণাই এৰিলো আৰু এইটো পাইকান বুলি কয় আৰু এইটো ৰাস্তা চাওক এইটো ৰাস্তাৰে তুৰা যাব পাৰি এইটো ৰাস্তাৰে তুৰা যায় আৰু পাই গলো আমাৰ টুক্ৰেশ্বৰী দেৱালয় পাহাৰৰ কাষতে অৱস্থিত মন্দিৰটো যে বহুতে দেখিবলৈ ধুনীয়া কেতিয়াবা ভিতৰলৈ গৈ দেখুৱাম বাৰু আৰু ইয়াতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান পাতিব পাৰি বিয়া অন্নপ্ৰাশন এইবোৰ পাতাৰ সম্পূৰ্ণ সুবিধা আছে আৰু এতিয়া পাই গলো আগিয়া এটা সময়ত মোৰ এইটো ষ্টেচন আছিলে সেইটোৰ কাৰণে কিবা এটা ভাল লাগে আৰু হৌটো ৰাস্তাৰে সাউথ চালমাৰা লক্ষীপুৰ এইবোৰ ঠাইলৈ যাব পাৰি আৰু এইটো ৰাস্তাৰে গোৱালপাৰা আৰু এইটো এটা কালী মন্দিৰ এইটো মন্দিৰ চলমাৰীত আছে আৰু আপোনালোকে গোৱালপাৰালৈ আহিলে বেছিভাগ গছেই দেখিবলৈ পাব ৰাস্তাৰ দুয়োকাষে গছবোৰ ধুনীয়াকৈ লগোৱা আছে আচলতে মই অকণমান কামৰ কাৰণেহে গোৱালপাৰালৈ আহিছিলোঁ আৰু সেইবোৰ কামৰ হৈ গ'ল তো সেইকাৰণে মই এতিয়া বিশালত সোমাই গ'লোঁ আৰু চাওঁ কি ভাল লাগে যিটো ভাল লাগে মই সেয়া লৈ লওঁ আহক আপোনালোকক দেখুৱাওঁ কটনৰ বেডশ্বীট চাই আছোঁ কিন্তু মোৰ পচন্দৰ বেডশ্বীট মই বিচাৰি পোৱা নাই এতিয়ালৈকে মোৰ শ্বপিং কৰা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া বেলেগ ৰাস্তা এটাৰে গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ কাষে কাষে চাওক না কিমান ধুনীয়া আজি যে বহুত ৰ'দ দিছে আৰু বতৰটো খুবেই গৰম সো মই বেছি সময় ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ আৰু এতিয়া গৈ থাকোঁ মই ঘৰত
আৰু লগতে আপোনালোকক এয়া দেখুৱাও, এইটো আমাৰ গোৱালপাৰাৰ বিখ্যাত সৈনিক স্কুলখন ৰাস্তাৰ কাষতে আছে। গাইজ গুড মৰ্ণিং। আৰু যোৱাকালি বজাৰ কৰিলোঁ, মই ভালকৈ চাবই পৰা নাই কি কি আনিলোঁ, এনেই জাষ্ট সোমাই দিছোঁ কাৰণ মই বজাৰ গৈ পাওঁতে 11:30 বাজিলে, মানে বিশালত সোমাওঁতে 11:30 বাজিলে। আৰু যেতিয়া বস্তুবোৰ লৈ আছোঁ কেতিয়া 12 বাজিলে নিজেই গম নাপাওঁ। তাৰপিছত আকৌ কৈ দিছে সিহঁতে যে 12 বাজিলে আপোনালোকে সোনকালে কৰক, নহ'লে বন্ধ হৈ যাব। তো যিটো পাইছোঁ সেইটোৱে উঠাইছোঁ, মই নিজে চাব পৰা নাই কি কি ল'লোঁ। তো চাওঁ এতিয়া কি কি আনিলোঁ, ভালে আনিলোঁ নে বেয়াই আনিলোঁ। আৰু যিবোৰ পাৰোঁ সেইবোৰ ৰ'দত দিওঁ আৰু কিছুমান বস্তু ধুই দিওঁ। তো চাওঁ কি কি আনিলোঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ। আৰু ফাৰ্ষ্ট এয়া ড'ৰমেট, এনেকুৱা ড'ৰমেট মই 2খন আনিলোঁ আৰু এই এখন এনেকুৱা 2খন আনিলোঁ। প্ৰাইচটো 39কৈ পৰিছে, এটাত 39কৈ পৰিছে। এয়া কিন্তু ভাল হৈছে, 39 ৰুপিজ হিচাপে ভাল হয়। তো এনেকুৱা 2খন। তাৰপিছত থাকিলে বটল, এনেকুৱা প্লাষ্টিকৰ বটল 2টা আনিলোঁ। আৰু ভাল কি আছিলে, এইটো অফাৰত আছিলে, বাই 1 get 1 আছিলে। প্ৰাইচটো আছিলে এটাত 99 আছিলে, এটাত 99 মানে, কিন্তু বাই 1 get 1 ফ্ৰী যিহেতু 99 ৰুপিজত 2টা পালোঁ। তো এয়া 2টা। তাৰপিছত এনেকুৱা চালনী এটা, আৰু এইটোৰ প্ৰাইচটো হৈছে 79। আৰু এয়া চুৰি, মোৰ পুৰণা চুৰিখন নষ্ট হৈ থাকিলে, সেইকাৰণে এনেকুৱা এটা ডাঙৰ আনিলোঁ। আৰু প্ৰাইচটো অনলি 69। MRP আছিলে 126, কিন্তু মই অফাৰ প্ৰাইচত পালোঁ 69ত। তো ঠিকে আছে। আৰু এইটো ষ্টেইনলেছ ষ্টীলৰ হয়, ভালেই হ'ব চাগে। আৰু এয়া হৈছে কেক টিন। সেইটো আচলতে মোৰ ইমান পচন্দৰ নহ'ল, কিন্তু তাতে বহুত বিচাৰিলোঁ, কিন্তু তেনেকুৱা ভাল নাপালোঁ, মোৰ পচন্দৰ নাপালোঁ। শেষত গৈ এইটোৱে আনিলোঁ। আৰু প্ৰাইচটো হৈছে অনলি 99। তো এয়া কেক বনাবলৈ। আৰু শেষত আছে এয়া, এইটো আচলতে গেছৰ ওপৰত এনেকৈ ৰাখি আমি ইয়াতে বস্তু সেকিব পাৰিম। আৰু ধৰিবলৈ হেণ্ডেলটোও আছে। দেখি মোৰ বহুত পচন্দ লাগিলে, সেইকাৰণে মই লৈ ল'লোঁ, কাৰণ পুৰা বস্তু খাই মই বহুত ভাল পাওঁ। আৰু এয়া প্ৰাইচটো 79। লাগিলে আপোনালোকে লৈ ল'ব বিশালৰ পৰা, বহুত সুবিধাজনক হ'ব এইটো। মোৰ কিন্তু খুবেই ভাল লাগিছে, মই দেখাৰ লগে লগে লৈ লৈছোঁ এইটো। আৰু এনেকুৱা 2খন, প্ৰাইচটো 39 ৰুপিজত এনেকুৱা 2টা। ঠিকে আছে, কিন্তু মোৰ ভাল লাগিছে এইটো, সেইকাৰণে লৈ লৈছোঁ। আৰু আছে এইটো মোৰ লগত নাছিলে, তো সেইকাৰণে লৈ ল'লোঁ। আৰু প্ৰাইচটোও বেছি নহয়, অনলি 29 ৰুপিজ। তো কেক বনাবলৈ ভাল হ'ব। আৰু নাই, আৰু অকল কিটচেনৰ বস্তুখিনিয়ে বজাৰ কৰা হ'ল। বাকী কাপোৰ চাইছিলোঁ, কিন্তু মোৰ ইমান পচন্দৰ নহ'ল। আৰু বাচি থাকিবলৈ সময়টোও কম আছিলে, সেইকাৰণে একো লোৱা নহ'ল। পিছত গ'লে ল'ম বাৰু। আৰু আপোনালোকে যে বিশালত যায়, তো গ'লে কেৰি বেগ লগত লৈ যাব, কাৰণ তাতে কেৰি বেগ যেতিয়া মই ল'লোঁ এইটো, তো ইয়াৰ কাৰণে কিমান প্ৰাইচ আছিলে জানো, 18 টকা নে 20 টকা দিবলগীয়া হৈছে। আৰু এইবোৰ এবাৰে কিমাননো আৰু ইউজ কৰিম, ইমানো ঠিক নহয়। তো সেইকাৰণে আপোনালোকে যদি যায় কেৰি বেগটো লৈ যাব। ভিডিঅ'টো এইখিনিতে মই শেষ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।